নমস্কাৰ বন্ধু বান্ধৱীসকল, মই দেৱজিৎ বৰা আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ মোৰ চেনেল DNP আছামলৈ অন্য এটা ভিডিঅ'ৰ সৈতে। আজি মোৰ এই যাত্ৰাৰ ভিডিঅ'ৰ যোগেৰে মই গৈ আছোঁ পাহাৰ বস্তুটো মই অলপ বেছিয়ে ভাল পাওঁ। মোৰ যাত্ৰাৰ ভিডিঅ'ৰ আগে আগে গৈ থাকিব এখন পাহাৰ, থাকিব ডাৱৰ, থাকিব চৰাই মাত, আৰু কি লাগিছে কাষত থাকিব অলপ সেউজীয়া বন, ঘাট, ধাননি, গছ-গছনি। যিহেতু মই চাবলৈ আহিছোঁ প্ৰকৃতিৰ সৌন্দৰ্য উপভোগ কৰিছোঁ, আপোনালোককো কৰাইছোঁ ভিডিঅ'ৰ মাধ্যমেৰে, কিন্তু ডাঙৰ কেইটামান গাঁত পাব ৰাস্তাত, তো একো নাই, গৈ থাকিম আগুৱাই গাঁতৰ আগেৰে পিছেৰে কাষেৰে। পাৰ হ'ম যাম। ইয়াত আছে খেতিৰ আগত আছে গছ-গছনি, পাহাৰৰ ওপৰত আছে ডাৱৰ আকাশ। ইয়ালৈতো আপোনালোক সকলোৱে আহিছে, কিন্তু এইখন জেগা কি জেগা হয় মই নকওঁ, তলৰ কমেণ্টত আপোনালোকে জনাই দিব যদি আহিছে, আৰু যোনে অহা নাই এবাৰ আহি যাওক, বহুত ধুনীয়া জেগা। এই পাৰ কি খাইছ? অ' মাই গড ফ্ৰেণ্ডছ, আহি থাকোঁতে ভাবাই নাছিলোঁ এনেকুৱা এটা যে হৈ পৰিব। ইফালৰ পৰা আহিছিল ব্ৰইলাৰ গাড়ীখন, হঠাৎ বাগৰি পৰিল। মানুহজনৰ অলপ জখম হৈছে। 108 আহি আছে, চাইকেল লৈ যাব। তো ফাইনেলি আহি পাই গ'লহি 108খন। এতিয়া মানুহজনৰ অলপ ঠিকেই হ'ব আৰু ডক্টৰ নিব বাৰু। এতিয়া আমি অলপ সাৱধান হৈ আমাৰ ভিডিঅ'টো আগবাঢ়োঁ, আমাৰ এই যাত্ৰাৰ ভিডিঅ'টো। তো 108 আহি পাই গ'লহি, তেনেহ'লে ব'লক আমাৰ ভিডিঅ'টো আকৌ আৰম্ভ কৰি যাওঁ। ৰাস্তাৰ মাজত এনেকৈ বহি শুই ফটো উঠাৰ মজাই বেলেগ, কিন্তু ব্ৰইলাৰ গাড়ী বাগৰাৰ দৰে পিছফালৰ পৰা এখন গাড়ী ঠাচকৈ উৰাই লৈ গৈছিলে, কেনেকুৱা মজা লাগিব সেইটো তাক। আহিছে তাৰপিছত বঢ়িয়া তহঁতৰ ফটোৰ পোষ্ট। টাইম পাছ, আজিও টেঙা খালোঁ, কিন্তু সদায় টেঙাটো কিমান দেখুৱাম আৰু, এই খালি চুৰীয়াটোকে চাই লওঁ। দেওবাৰে বোলে কিবা জমনি এটা কৰিব, এইটো কালি এই ক'ব বোলে কিবা এটা দেওবৰীয়া আড্ডাত। কিবা এটা কওঁ। ই তামিলৰ পৰা আহিছে, কিবা অলপ ক'ব মানে। বিবেকানন্দ স্বামী টেঙা খালোঁ, চকুকেইটা কিবা জ্বালা লাগছে, মেলবাই পোৱা নাই, কিবা গছকেইডালো কিবা ঘূৰি থকা যেন লাগছে। নিচা টেঙা খালোঁ, নিচা লাগে। যদিহে ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, খুব বেছি শ্বেয়াৰ কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।